নমস্কাৰ গাইজ ফাইনালি অৰুণোদয় 3.0 স্কিমৰ এপ্লিকেশ্যন কৰিবলৈ টাইম আহি গ'ল। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাম আপোনালোকৰ অৰুণোদয় 3.0 কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু এপ্লিকেশ্যন ষ্টেটাছ কেনেকৈ চেক কৰিব আৰু এইটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যোগ্যতা কি কি লাগিব আৰু ডকুমেণ্টছ কি কি লাগিব মই এইটো ভিডিঅ'ত আপোনালোকৰ ডিটেইলছ আপোনালোকক জনাম। এইটো ভিডিঅ' আপোনালোকে অলপ স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলত আপোনালোকে নতুন আহিছে যদি চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত দিয়া আছে চাব আসাম অৰুণোদয় 3.0 স্কিম 2024 অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড এলিজিবিলিটি এণ্ড এপ্লিকেশ্যন ষ্টেটাছ চেক। তো মই স্ক্ৰল ডাউন কৰি ইয়াত তলফালে আহি আছো। ইয়াত দিছে চাব এবাউট অৰুণোদয় 3.0 স্কিম আসাম অৰুণোদয় 3.0। তো ইয়াত দিয়া আছে, ইয়াত স্কিমৰ নামটো দিয়া আছে আসাম অৰুণোদয় 3.0 স্কিম আৰু এইটো স্কিম লেভেলটো হ'ল ষ্টেট লেভেলৰ ষ্টেট আসাম। লাঞ্চ ডেট 3 ডিচেম্বৰ 2022 আৰু এইটো হিমন্ত বিশ্ব শৰ্মা লঞ্চ কৰিছিল আৰু ডিপাৰ্টমেণ্ট এইটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। বেনিফিচিয়াৰী বিলাক হ'ব অনলি মহিলাবিলাক আৰু ইনকাম ক্ৰাইটেৰিয়া আপোনালোকৰ লেছ দেন 2 লাখ মানে 2 লাখৰ কমত হ'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট ডেট 7 জানুৱাৰী 2024। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইনতো কৰিব পাৰে আৰু অফলাইনতো কৰিব পাৰে আৰু এইটো যিটো ৱেবছাইটটো ইয়াত দিয়া আছে। মই এইটো ৱেবছাইটৰ লিংক মোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে এবাৰ চেক কৰি ল'ব পাৰিব। অৰুণোদয় 3.0 স্কিম এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল আপোনালোকৰ এইটো ইয়াত দিয়া আছে ফাৰ্ষ্টত ইউ মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম। আপুনি পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব অসমৰ। ৰাইট নাও ইউ নিড টু লিভ ইন আসাম ফৰ দেম টু চেক ইউৰ এপ্লিকেশ্যন। আৰু 3 নম্বৰত দিছে দ্য টোটেল মানি ইউৰ হোল ফেমিলি মেক্স ইয়াৰ শ্বুড বি লেছ দেন 2 লাখ। তো আপোনালোকৰ ফেমিলি 2 লাখৰ কমত ইনকাম হ'ব লাগিব ইয়াৰলি। আৰু ইয়াত 4 নম্বৰত দিছে ইউ নিড এ বেংক একাউণ্ট উইথ পাছবুক ফৰ দিছ নং বেংক একাউণ্ট ন বেনিফিটছ। তো আপোনালোকৰ বেংকৰ একাউণ্ট থাকিব লাগিব আৰু লগতে পাছবুকটো থাকিব লাগিব। আৰু ইয়াত আপোনালোকৰ 5 নম্বৰত দিছে ইফ ইউ হেভ এ বেংক একাউণ্ট ইয়েট ইউ বেটাৰ গেট ওৱান বিফোৰ ফিলিং আউট অৰুণোদয় স্কিম 3.0 এপ্লিকেশ্যন ফৰ্ম দ্যাটছ মাষ্ট। ইয়াত দিয়া আছে ইম্পৰ্টেণ্ট ডকুমেণ্টছ ৰিকুৱাৰ্ড। আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব এইটোত এপ্লাই কৰিবলৈ হ'লে ইয়াত চাব আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো লাগিব, ইনকাম চাৰ্টিফিকেটটো লাগিব, আপোনালোকৰ ৰেচিডেণ্ট প্ৰুফটো লাগিব। তাৰপিছত ইয়াত দিয়া আছে ৰেচন কাৰ্ড লাগিব আৰু এটা চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম এইটো অনলাইনৰ পৰা বাহিৰ হয়, এইটো আপোনালোকৰ লাগিব। তাৰপিছত আপোনালোকৰ বেংক পাছবুকৰ জেৰক্স কপিটো লাগিব। তাৰপিছত 2টা পাছপোৰ্ট চাইজৰ ফটো লাগিব আৰু মোবাইল নম্বৰটো লাগিব। এইটোত আপোনালোকে কেনেকৈ এপ্লাই কৰিব অৰুণোদয় 3.0। ফাৰ্ষ্টত আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন বটনত আপোনালোকে ক্লিক কৰি আপোনালোকৰ পাৰ্চনেল ডিটেইলছ নেম এড্ৰেছ আৰু মোবাইল নম্বৰ আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ফটোটো আপলোড কৰি আপোনালোকে ডকুমেণ্টছবিলাক আপলোড কৰি ছাবমিটেড অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ছাবমিটেড হোৱাৰ পিছত আপোনালোকৰ অৰুণোদয় এপ্লিকেশ্যনটো প্ৰিণ্ট আউট বাহিৰ কৰি ল'ব। ইয়াত দিয়া আছে অৰুণোদয় 3.0 লগ ইন প্ৰচেছ। আপোনালোকে কেনেকৈ লগ ইন কৰিব। আপোনালোকে ফাৰ্ষ্টত অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাৰপিছত আপোনালোকৰ অৰুণোদয় লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব। আপোনালোকৰ ইউজাৰ নামটো তাত টাইপ কৰি আৰু পাছৱৰ্ডটো টাইপ কৰি ক্লিক হিয়াৰ টু লগ ইনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত দিয়া আছে অৰুণোদয় 3.0 বেনিফিচিয়াৰী ষ্টেটাছ চেক প্ৰচেছ। আপোনালোকে এইটোৰ ষ্টেটাছ কেনেকৈ চেক কৰিব ইয়াত দিয়া আছে। আপোনালোকে ভিজিট অফিচিয়েল ৱেবছাইট অফ দ্য অৰুণোদয় 3.0 স্কিম। তাৰপিছত আপোনালোকৰ ইয়াত দিয়া আছে ক্লিক অন ভিউ বেনিফিচিয়াৰী ষ্টেটাছ। ফাৰ্ষ্টত আপোনালোকে ৱেবছাইটত যাব অফিচিয়েল ৱেবছাইটত, তাৰপিছত ভিউ বেনিফিচিয়াৰী ষ্টেটাছত যাব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত ইয়াত দিয়া আছে ফিল ইন দ্য লাষ্ট 7 ডিজিট অফ অৰুণোদয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো আপোনালোকৰ লাষ্টৰ যিটো 7 ডিজিট নাম্বাৰ সেইটো লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে চাৰ্জত ক্লিক কৰি আপোনালোকে অৰুণোদয় 3.0 চেক কৰিব পাৰিব। তাৰপিছত ইয়াত দিয়া আছে অৰুণোদয় স্কিম বেনিফিচিয়াৰী লিষ্ট ডাউনলোড। কেনেকৈ লিষ্টটো ডাউনলোড কৰিব এইটো আপোনালোকৰ ইয়াত দিছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত যায় আপোনালোকে ভিউ ষ্টেটাছত যায় আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ইউজাৰ দ্য চাৰ্চ অপশ্যন টু লুক ফৰ নেম অফ দ্য এপ্লিকেণ্ট। তো আপোনালোকৰ নামৰ এগেইনষ্টত আপোনালোকে চাৰ্জত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এইটোৱে হ'ল
আজিৰ সম্পূৰ্ণ ভিডিঅ' আৰু মই অফিচিয়েলি ৱেবছাইট মোৰ ডিছক্ৰিপশ্যন দি দিম, আপোনালোকে অলপ দেখি ল'ব। আৰু আপোনালোকৰ যিটো অৰুণোদয় 3.0 ফৰ্ম এইটো মোৰ হোৱাটছআপ চেনেলত মই দি থ'ম। আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত হোৱাটছআপ চেনেল লিংক পাব, তাত যাই মই অৰুণোদয় 3.0 ফৰ্মটো ডাউনলোড কৰি ল'ব পাৰিব। আজিলৈকে ভিডিঅ'টো এইখিনি। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।